প্ৰিয় মোৰ কাব্যপ্ৰেমী বন্ধুসকল, আজিৰ মোৰ কবিতাৰ শিৰোনাম তোমাৰ অস্থিৰ মন। তীব্ৰ অনুভূতিৰ চাকনৈয়াত আৱেগ বিজড়িত তোমাৰ অস্থিৰ মন। তুমি লুকুৱাই ৰাখিছা অনেক গুপুত কথা, অনেক প্ৰতিবাদী কণ্ঠ। আচলতে তুমি এগৰাকী ৰহস্যময়ী আধুনিক নাৰী। জানানে তুমি, জোনাকেও কেতিয়াবা আন্ধাৰ মাতি আনে। তুমি মই নজনাকৈ এদিন আকাশে বতাহে সোঁৱৰাই দিব যুগ সন্ধিক্ষণৰ জটিল প্ৰত্যাহ্বানৰ মুকলি বাট। এই কবিতাটোকে মই ইংৰাজীত পাঠ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। Your restless mind. Your restless mind is wrapped in emotion, in a whirlwind of intense feelings. You have hidden many secrets, many protesting voices. In fact, you are a mysterious modern woman. You know the sun sometimes brings darkness. You one day, without my knowledge, the sky and the wind will remind me of the open path to the complex lenses of the turning point. Thank you.